পৰিৱেশ বিলাক আমাৰ দীৰ্ঘদিন ধৰি চলি আছিল আৰু এই সমস্যা আজি আমাৰ মাজত নাই এটা সময়ত এই উত্তৰ অঞ্চলত মানুহ আহিবলৈ ভয় কৰিছিল ইয়াত সদায় ৰাতিপুৱাৰ পৰা গধূলি আৰ্মি পুলিচ বিভিন্ন গুলি বাৰুদৰ কথাবিলাক আগৰ পৰা চিৰাং জিলাৰ উত্তৰ অঞ্চলত চুৰ ডকাইত কিবা কিবি কাৰ্য হৈ আছে আৰু সেইটো পুলিচে খুব ষ্ট্ৰং হাতেৰে দমন কৰিবলৈ চেষ্টা কৰি আছে আৰু আমাৰ তৰফৰ পৰা বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰৰ তৰফৰ পৰা পুলিচক আৰু আমাৰ বিভাগীয় যি কৰ্তৃপক্ষক সম্পূৰ্ণ পাৱাৰ দিয়া আছে কোৱা আছে কি এইটো ষ্ট্ৰং হাতেৰে দমন কৰিব লাগে যে কোনো কাৰণত আমি এই অঞ্চলত হত্যা হিংসা গুলি বাৰুদ চুৰ ডকাইত কোনো অসামাজিক কামবিলাক আমি নিবিচাৰো আৰু তাৰ আপোনালোকে আমাক সহযোগ কৰিব লাগিব थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार